আমি অসমীয়া হয়নে নহয় গাইছ, সেইকাৰণে আমি সন্ধিয়াৰ চাহকাপ জানো এৰিব পাৰোঁ। সেয়েহে মায়ে মোক সন্ধিয়াৰ চাহকাপ বনাব দিলে, ধুনীয়াকৈ বনাইছোঁ, গাখীৰ চাখীৰ ধুনীয়াকৈ দিছোঁ, গেছত বহাই দিলোঁ এতিয়া। দি পেলাই এতিয়া চাহপাত ধুনীয়াকৈ 2 চামুচমান দি দিছোঁ, হৈ থাকিব এতিয়া চাহ। আৰু এই মায়ে সাৰি আছে ইফালে কিবা, তেনেকৈ আৰু এতিয়া আকৌ চেনি তেনি এনেকৈ দি দিওঁ আৰু চেনি, হৈ যাব ধুনীয়াকৈ চাহকাপ। চাই থাককচোন বাৰু, হৈ আছে এনেকৈ। এয়া চাহ ধুনীয়াকৈ উতলিব আৰম্ভ কৰিছে, চাওক আপোনালোকে গাইছ, এয়া ধুনীয়াকৈ এতিয়া উতলিব। মই অকণমান লাৰি দিছোঁ, ধুনীয়াকৈ লৰাই দিলে বেছি মানে চাহটো অলপমান সোৱাদ হয় আৰু সেইটো ভাব বেছি সময় যিমান সময় উতলাব সিমানেই মানে সোৱাদ হ'ব গাইছ। ধুনীয়াকৈ চাওক, এইয়া মই এনেকৈ চাহ ধুনীয়াকৈ উতলিছে, এটা ধুনীয়া কালাৰফুল কালাৰ এটা আহিছে গাইছ, চাওকচোন একবাৰ ধুনীয়াকৈ চাব দেই। ধুনীয়াকৈ এতিয়া ওপৰৰ পৰা চাহকাপ দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা আছে। ধুনীয়াকৈ চাহ হয়। আজিলৈ এৰিছোঁ, ধন্যবাদ।